প্ৰতিখন চহৰৰ এটা কাহিনী থাকে, কিন্তু কিছুমান চহৰৰ কাহিনী কেৱল তেওঁলোকৰ ইতিহাস নহয়, মাথো এক প্ৰেৰণাহে। গুৱাহাটী যদি আজি ই এখন দ্ৰুতবেগী চহৰ, কিন্তু আপুনি জানেনে ৬৫ বছৰ আগতে গুৱাহাটী কেনেকুৱা আছিল? যদি আপোনাৰ হাতত অলপ সময় আছে, আহকচোন এটা টাইম মেচিনত উঠি ৬০ দশকৰ গুৱাহাটীলৈ উভতি যাওঁ। যেতিয়া মল নাছিল, ট্ৰাফিক জাম নাছিল, আছিল মাত্ৰ প্ৰকৃতি, সংস্কৃতি আৰু সৰলতা। উনৈশ ৬০ চনত গুৱাহাটীত মাত্ৰ প্ৰায় ৬০,০০০ জনসংখ্যা আছিল। চাৰিওফালে সেউজীয়াই সেউজীয়া, ব্ৰহ্মপুত্ৰৰ শান্ত ঢৌ আৰু সৰু সৰু ঘৰবোৰ দূৰ দূৰণিত বিয়পি পৰিল। চহৰখনৰ মাজমজিয়াত আছিল পল্টন বজাৰ, যিখন আজিও বৰ্তমানৰ দৰে ব্যস্ত হৈ আছে, যদিও তেতিয়াৰ দিনত তাত মহৰ গাড়ী আৰু চাইকেলৰহে চলাচল আছিল। ৰাতিপুৱাই মানুহবোৰ সাৰ পাই উঠিছিল আৰু ৰাতি হোৱালৈকে ৰাস্তাবোৰ জনশূন্য হৈ পৰিছিল। সেই সময়ত গুৱাহাটীত যাতায়াতৰ প্ৰধান পদ্ধতি আছিল চাইকেল, ৰিক্সা আৰু কেইখনমান বাছ। হাইটেক ফ্লাইঅভাৰ নাছিল আৰু আজিৰ দৰে মেট্ৰ' পথ নাছিল। ৰেলৱে ষ্টেচনটোৱে আছিল চহৰখনৰ মূল দুৱাৰ, য'ৰ পৰা মানুহে অসম আৰু শিলচৰৰ আন আন ঠাইলৈ যাত্ৰা কৰিছিল। অসমৰ সাংস্কৃতিক আত্মা গুৱাহাটীতে বসবাস কৰিছিল। বিহু উৎসৱ, নামঘৰত কীৰ্তন, ব্ৰহ্মপুত্ৰ পাৰত আৰতি, এই সকলোবোৰ দৈনন্দিন কামৰ অংশ আছিল। ৰেডিঅ'ত বাজি থকা অসমীয়া গীত আৰু লোকনৃত্যই প্ৰতিটো গলিতে জীৱনত মধুৰতা বৃদ্ধি কৰিছিল। ৰব, আমাৰ যাত্ৰা এইখিনিতে সমাপ্ত হোৱা নাই। আমি আৰু অলপ ইতিহাসৰ কিছুমান কথা জানি লওঁ। 1948 চনত স্থাপিত গুৱাহাটী বিশ্ববিদ্যালয় সেই যুগৰ শিক্ষাৰ প্ৰধান কেন্দ্ৰ আছিল। ছাত্ৰ ছাত্ৰীসকলে চাইকেলেৰে বিশ্ববিদ্যালয়লৈ অহা যোৱা কৰিছিল আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি পুথিভঁৰালত সময় পাৰ কৰিছিল। চৰকাৰী বিদ্যালয়সমূহত শিক্ষকে চকবোৰ্ডৰ ব্যৱহাৰ কৰি ল'ৰা ছোৱালীক পঢ়ুৱাইছিল। গুৱাহাটীৰ কামাখ্যা মন্দিৰ তেতিয়াও বিশ্বাসৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰ আছিল। সেই সময়ত তালৈ যোৱাটো এটা ধৰ্মীয় তীৰ্থযাত্ৰাৰ দৰে আছিল। কোনো ভিৰ নোহোৱাকৈ শান্তিপূৰ্ণ পৰিৱেশত, ৰাস্তাবোৰ পকী নাছিল যদিও ভক্তি বৰ কঠিন আছিল। আজি গুৱাহাটী এখন আধুনিক চহৰত পৰিণত হৈছে, মল, ফ্লাইঅভাৰ আৰু প্ৰযুক্তিৰে ভৰা। কিন্তু আমাৰ সিপালৈ চালে সেই সৰলতা, সেই সংস্কৃতি আৰু সেই শান্তি পুনৰ মনত পৰে। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে, তেন্তে লাইক, শ্বেয়াৰ আৰু এনেধৰণৰ ঐতিহাসিক যাত্ৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি আন এটা ভিডিঅ'ত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।